নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আৰম্ভণিতে আপোনালোকক আমাৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি কেনেকৈ এখন অতি ক্ষুদ্ৰ ফাৰ্ম কৰিও এটা ভাল লাভ মাহে উপাৰ্জন কৰি থাকিব পাৰে, এটা ভাল লাভ আৰ্জিব পাৰে, তাক আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু ইয়াতে এই ক্ষেত্ৰত বহুতে ইয়াত এটা নিগেটিভ বাৰ্তাও বহুতে দিয়ে যে ফাৰ্ম আচলতে পেপাৰ্ছত বা ক'বলৈ ফাৰ্মৰ পৰা লাভ হয়, কিন্তু প্ৰকৃতাৰ্থত ফাৰ্মৰ পৰা ইমান লাভ নহয়। বহুত ডাঙৰ ডাঙৰ ফাৰ্মৰ কথা বেলেগ, কিন্তু মই আজি যিটো আপোনালোকক দেখাবলৈ গৈ আছোঁ, যিটো ক'বলৈ গৈ আছোঁ, সেইটো নিজৰ একেবাৰে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, নিজেই যিটো আজিলৈকে কৰি আছোঁ। আৰু ইয়াত নিজৰ ফাৰ্মখনে আমাৰ অতি ক্ষুদ্ৰ ফাৰ্মখন আপোনালোকক দেখাবলৈ গৈ আছোঁ, আৰু তাৰ পৰা কেনেকৈ কিমান টকা লাভ হৈছে সেইখিনিও আপোনালোকক ক'বলৈ গৈ আছোঁ, যাতে আন কেইজনমান উৎসাহিত হয়। ইয়াৰ বাবে প্ৰথমতে মই আপোনালোকক এবাৰ ফাৰ্মখন দেখাই ল'ব বিচাৰিছোঁ, ফাৰ্মখনৰ কিছুমান দৃশ্য। ইয়াত যিবোৰ বস্তু আছে, যিবোৰ ৰাখিছোঁ, কিন্তু এইখিনি বহুত লাৰ্জ স্কেলত নাই ৰখা, অতি কম পৰিমাণৰ, সীমিত পৰিমাণৰ ৰাখিছোঁ। এতিয়া প্ৰথম এয়া হ'ল, দেখিছে এইটো বটা চৰাই। কেইবছৰমানৰ আগত চবৰে অচিনাকি আছিল, কিন্তু আজিকালি চবেই চিনি পায় বটা চৰাই। আমাৰ এতিয়া বেছি 50টামান আছে, মতাই মাইকীয়ে মিলি। এয়া হ'ল লেয়াৰ কুকুৰা, এইখিনি প্ৰডাকশ্যন ষ্টাৰ্ট হোৱা নাই। বটা চৰাই যিখিনি দেখুওৱা হ'ল সেইখিনি প্ৰডাকশ্যন চলি থকা। এইখিনি হ'ল লোকেল কুকুৰা, ইয়াতো মাইকী কুকুৰা 14জনীমান আছে, মতা 3-4টামান আছে, বৰ বেছি নহয়। এইখিনি প্ৰডাকশ্যন ষ্টাৰ্ট হৈ আছে। এয়া হ'ল চিল্কি চিকেন, এইটো অৰ্নামেণ্টেল বাৰ্ডৰ হেৰিত পৰে, মানুহে এইটো শ্ব'ৰ কাৰণে ৰাখে ঘৰত, সৌন্দৰ্য বৰ্ধনৰ কাৰণে। আৰু এইখিনিৰ প্ৰডাকশ্যন ষ্টাৰ্ট হৈ আছে। ইয়াতো চিল্কিও প্ৰায় 6-7জনীমান মাইকী আছে, আৰু 3টামান মতা আছে, 3-4টামান মতা আছে। তাৰপিছত এয়া হ'ল ইমুটোৰ বিষয়ে হয়তো বহুতে নাজানে। তো অষ্ট্ৰিচৰ পিছতে, প্ৰায় অষ্ট্ৰিচৰ উৎপক্ষী প্ৰজাতি বুলিয়ে ক'ব পাৰি। ইমান ডাঙৰ নহয়, কিন্তু ইয়াৰো যথেষ্ট, প্ৰায় 2 মিটাৰমান হাইট হয়। এতিয়া এইকেইটা আমি এসপ্তাহৰ পোৱালি আনিছিলোঁ, এইটো লকডাউনৰ আগে আৰু আজি এই 6 মাহত ইয়াৰ উচ্চতা প্ৰায় এখন জেওৰাৰ সমানেই হৈছে, আপোনালোকে দেখিছে। আমাৰ এই 3টা আছে, এইটো প্ৰডাকশ্যন ষ্টাৰ্ট নাই হোৱা। ইয়াৰ প্ৰডাকশ্যন ষ্টাৰ্ট হ'বলৈ প্ৰায় 2 বছৰ সময় লাগে। তাৰপিছতে এই যিটো ঘৰটো দেখিছে, এই ঘৰটো আচলতে বাদগী, যিটো পেৰট বাদজি বুলি কয়, বাদজি পেৰট বা তেনেকুৱা সৰু ভাটৌজাতীয় চৰাইবোৰ, লভ বাৰ্ড আদিৰ কাৰণে এই ঘৰটো বনোৱা হৈছিলে। কিন্তু সেই সময়তে যেতিয়া আমি কেলকাতাৰ পৰা এইখিনি পোৱালিখিনি পেয়াৰবোৰ অনাৰ কথা আছিলে, তেনেকুৱাতে লকডাউন হ'ল। গতিকে ইয়াত এতিয়া বেলেগ এইবোৰ টাৰ্কি আদি, এইবোৰ ইয়াতে টাৰ্কি, তিতৰ, এইখিনি এহাল দুহাল এনেকৈ কমকৈ ইয়াতে ৰাখি থোৱা আছে। ইয়াতে শহাপহু আছে, শহাপহু এহাল আছিলে, কিন্তু মাইকীজনী দুৰ্ভাগ্যবশতঃ কেইদিনমানৰ আগত মৰিলে। এতিয়া মতাটো অকলশৰীয়া হৈ আছে। এইটো টাৰ্কি, আৰু ইফালে ছাইডত সেইটো তিতৰ দেখিছোঁ। এইবোৰ হ'ল বটা চৰাই, এইবোৰ প্ৰায় এমহীয়া পোৱালি, আৰু এইবোৰ ঘৰতে চব ইনকিউবেটৰ প্ৰডাকশ্যন। এইবোৰ প্ৰায় এসপ্তাহমানৰ পোৱালি বটা চৰাই, লগতে চিল্কি পোৱালি আছে। এই ভিডিঅ'টো অৱশ্যে এইটো আজি নহয়, এইটো কেইদিনমানৰ আগতে কৰি থোৱা। ভিডিঅ'টো বনাওঁতে এইটো ইয়াতে এডিট কৰি লগাই দিয়া হৈছে। ইয়াৰ পিছতে যিকেইটা ইনকিউবেটৰকেইটা, এইবোৰ ঘৰতে বনাই লোৱা ইনকিউবেটৰ, ইয়াতে এইবোৰ পোৱালি জগাই পেলাই বিকা হয়। ডাইৰেক্ট কণী চেল কৰা নহয়, পোৱালি জগাই বিকা হয়। এতিয়া আমি এইখিনি বটা চৰাই ইয়াত কণী দিয়া আছে। এতিয়া আমি চাই লওঁ আহক, মই যিটো ক'লোঁ, কেনেকৈ ক্ষুদ্ৰ ফাৰ্মৰ পৰাও এটা ভাল এমাউণ্ট লাভ কৰিব পাৰি। এতিয়া লোকেল কুকুৰাৰ পৰা মোৰ মাহে প্ৰায় 5,000 টকা উপাৰ্জন হয়, কাৰণ মোৰ লোকেল কুকুৰাই ডেইলি 4টা বা 5টা কণী পাৰে। সেইটো হিচাপত মাহটোত প্ৰায় 150 ওচৰা-ওচৰি কণী পাৰে। আৰু মই মিনিমাম 100টা পোৱালি মাহটোত লোকেল কুকুৰা বিকিব পাৰোঁ 50 টকাকৈ। গতিকে তাৰ পৰা মই 5,000 টকা পাওঁ। ঠিক তেনেকৈ চিল্কিৰ পৰা মোৰ মাহে প্ৰায় 11,000 টকা উপাৰ্জন হয়, কাৰণ চিল্কিও মোৰ দিনে কেতিয়াবা 1টা, কেতিয়াবা 2টা, কেতিয়াবা 3টা এনেকৈ কণী পাৰে। আৰু মাহটোত মই প্ৰায় 45টামান পোৱালি বিকিব পাৰোঁ, আৰু এটাত মিনিমাম 250 টকাকৈ ধৰিলেও 11,000 টকা চিল্কিৰ পৰা মোৰ মাহটোত মই উপাৰ্জন কৰোঁ। ঠাই বিশেষে দাম বেলেগো হয়, ক'ৰবাত হয়তো চিল্কি পোৱালি 200 টকা, ক'ৰবাত 300 টকাও হয়। মই সেইকাৰণে 250কৈও ধৰিছোঁ।
তাৰপিছতে আমাৰ আহিলে বটাচৰাই মোৰ 15 পৰা 20টা ডেইলি কণী পাৰি আছে আৰু সেইখিনিৰ পৰা মই মাহটোত প্ৰায় 500মান কণী পাওঁ আৰু তাৰে কিন্তু মই 200টামান পোৱালিহে মাহটোত বিকোঁ আৰু 20 টকাকৈহে 4000 টকা পাওঁ আৰু বাকীখিনি কণী ঘৰতে খোৱা হয় বা কোনোবাই বিচাৰিলে বিকাও হয় সেইটো বাৰু মই হিচাপত ইয়াত ধৰা নাই এতিয়া মুঠ হিচাপটো কৰোঁ মুঠ হিচাপটো হ'ল লোকেল কুকুৰাৰ পৰা 5000 চিল্কিৰ পৰা 11000 বটাচৰাইৰ পৰা 4000 অন্তত আৰু টোটেল হ'ল 20000 টকা মাহে উপাৰ্জন আৰু খৰচ হয় লেয়াৰ দানা প্ৰতিমাহ দুবেগ প্ৰায় 3100 টকা আৰু কাৰেণ্টৰ বিল আদিৰ নামত 1500 টকা আৰু অন্যান্য 400 টকা গতিকে লাভ বুলি ক'লে 15000 টকা গতিকে আশা কৰিছোঁ স্মল স্কেল ফাৰ্মিঙৰ এইটো আইডিয়াই আপোনালোকক কিছু হ'লেও উপকৃত কৰিব ধন্যবাদ